हेलो एवरीवन की खबर আপোনালোকৰ বহুত দিনৰ পাছত মই এটা ফুড ব্লগ লৈ আহিছো আজিকালি লাইক নাপাও কমেন্ট নাপাও কোনেও সাবস্ক্ৰাইব নকৰি মোৰ মন চত নোযোৱা হৈ গৈছে অলপটো সাপোৰ্ট কৰিব পাৰে দুখীয়া মানুহ বুলি ন অলপ সাপোৰ্ট কৰিব অলপ মৰম দিব আৰু বেছি মৰম নালাগে অলপমান মৰম দিলে হ'ল সো আজি মই বনাবলৈ লৈছো জাতিলাও দালি মসুৰ দালি জাতিলাও আলু আৰু কচ মাছ আৰু या बिलाही जातिलाव आलू बॉइल करी मिटी याते आरु लगते दिसु मसुर दाली याते निमख एड करिलो आरु हालदी एड करू इतिया पाছত आमी जेतिया एखिनि तेल मारिम तेतिया हालदी एड करिम पानी एड करिलो पानी मानखिनि एड करिम एतिया आमी एतो सिटी मारिबले बहाय दिम तो आमी एतिया 3टा सिटी माराम তাৰপিছত নমাই দিম তাৰপিছত চাই থাকক ভিডিওটো এতিয়া আমি তাৱাটো বহাই দিলো আৰু আমি এতিয়া মাছখিনি ফ্ৰাই কৰি লম মাছখিনি অলপ ৰঙা হোৱাকে ফ্ৰাই কৰিম পুৰা ফ্ৰাই নকৰো কাৰণ আমি মাছখিনি যেহেতু জুল বনাম ন অলপে ফ্ৰাই কৰিম হাফ ফ্ৰাই কৰিম মানে এতিয়া আমাৰ মাছখিনি হাফ ফ্ৰাই হৈ গল এতিয়া আমি মাছখিনি নমাই দিম মাছখিনি নমাই আমি এতিয়া জুল বনাম ini boil হৈ গল ধুনিয়াকে মই তেল গৰম কৰিছো ইয়াৰ ওপৰত ফ্ৰাই কৰি আমি ইয়াতে হালধি এড কৰিম या অকণমান জিৰাও এড কৰিম আমি ইয়াতে বইল কৰি থৈ কিনে দি দিম দি দিলো এতিয়া আমি ইয়াতে অলপমান মছলা এড কৰিম মছলা দিলে অলপমান খাই ভাল লাগে আৰু আমি এইখিনি অলপমান উতলাম যাতে ইয়াতে ৰসুন আদা একে সোৱাদটো সোমাই যায় এনেকৈ কৰি আমি এইখিনি অলপমান দেৰি উতলাম আমি ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি এড কৰি দিম কাৰণ তেতিয়া অলপ মাছখিনি দিলেহে মানে মাছৰ টেষ্টটো ইয়াতে ধুনীয়াকৈ আহিব আমি এইখিনি ধুনীয়াকৈ উতলিব দিম অলপ পাছত এইখিনি আমাৰ হৈ যাব আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো সো মোৰ ভাত ৰেডি হৈ গ'ল এয়া মোৰ জাতিলাও আলু বিলাহী আৰু মাছ সো মোৰ ৰেডি হৈ গ'ল আলু বিলাহী আৰু মাছ আৰু ভাত সো এনেকৈ বহুতে খায় সৰুতে মায়ে বনাই দিছিলে ঠাণ্ডাৰ দিনত জাতিলাও বিলাহী সৰু বিলাহী আৰু সৰু মাছ টেষ্টি হৈছে নিজে কিছু কাৰণে টেষ্টি হৈছে বুলি কোৱা নাই সঁচাকৈ টেষ্টি হৈছে আপোনালোকে এনেকৈ বনাই খাই চাব বহুতে খাইছে আমাৰ অসমীয়া মানুহ যিখিনিয়ে খোৱা নাই ধৰক বাহিৰা কিছুমান মানুহে খোৱা নাই তেওঁলোকে এবাৰ খাই চাব যদি এনেকৈ খাই ভাল লাগে তেন্তে মোক এটা কমেণ্ট কৰিব আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে মোৰ চেনেলটো চাব আৰু সাইডত থকা বেল আইকনটো দবাই দিব আৰু যিসকল মোৰ সাবস্ক্ৰাইবাৰ হয় তেওঁলোকক বহুত ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে 118টা সাবস্ক্ৰাইবাৰ হৈছে মোৰ আৰু গোটেই 18জন জনী গৰাকনক মোৰ ফালৰ পৰা থ্যাংক ইউ আৰু সো এনেকৈ মোক মৰম দি যাব আৰু মোৰ ভিডিঅ'বোৰ চাব এতিয়ালৈকে আপোনালোকে এনেকৈ বনাই খাব ভালে থাকক সুস্থ থাকক সকলো তেতিয়ালৈকে বাই বাই গুড নাইট